হাই হেল্ল' নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ আন এটি ভিডিঅ'লৈ আৰু এতিয়া আহি আছোঁ এখন দোকানলৈ আপোনালোকক দেখুৱাই আছোঁ দোকানখন আৰু এই ভিডিঅ'টো কেৱল আপোনালোকৰ বাবেহে ব'লক তেনেহ'লে ওপৰলৈ গৈ আছোঁ এতিয়া দোকানখনৰ ভিতৰতো আপোনালোকক দেখাই আছোঁ মই এইখনেই হৈছে দোকানখন ইয়াত বিভিন্ন ধৰণৰ আপোনালোকে কাপোৰ পাব যে মেখেলা চাদৰ চোলা যিকোনো আপোনালোকে মানে হ'লচেলত পাব আপোনালোকৰ সম্পূৰ্ণকৈ ধুনীয়াকৈ দোকানখন দেখাই আছোঁ মই এইফালে দেখিছে আপোনালোকে বিভিন্ন ধৰণৰ ইয়াত বস্তু আছে বিভিন্ন ধৰণৰ কাপোৰ আৰু এইফালে এইকেইজন দাদা দেখিছে আৰু মনেও আমি তাৰমানে কাপোৰ ল'বলৈ আহিছোঁ ইয়াত দোকানৰ কাৰণে কাপোৰ ল'বলৈ আহিছোঁ ইয়াত আৰু আপোনালোকক কৈ দিছোঁ দোকানখনৰ জেগাত যদি আপোনালোকে কিবা বোলে কাপোৰ ব্যৱসায় কৰোঁ বুলি ভাবিছে বা যিকোনো মানে ব্যৱসায় কাপোৰৰ ব্যৱসায় কৰোঁ বুলি যদি ভাবিছে তেনেহ'লে এইখন দোকানলৈ আপোনালোকে আহিব পাৰে এই দোকানখনৰ মই ঠিকনাটো আপোনালোকক দিছোঁ দোকানখনৰ নামটো নাই আৰ বি গাৰ্মেণ্ট আৰু কালিবাৰী ৰোড নহয় জানো এইটো কি কৈছে এইটো মেইন ৰোডতে আছে আৰু পালপট্টিৰ ছাইডৰ মানে অপজিট ছাইডে আপোনালোকে আহিলে এই দোকানখন পাব আৰু যদি আপোনালোকে যদি ব্যৱসায় কৰিব বিচাৰে তেনেহ'লে ইয়াত যিকোনো বস্তু কাপোৰৰ হ'লচেলত পাব।